ভাতৃহত দাদা আজি কেইবাদিনৰ পৰা মন মোৰ অতিকে চঞ্চল হিংসাখনৰ বাবে নিজৰ জ্ঞাতি আৰু ভাতৃহতক বধ কৰি এয়া মই কি কাৰ্য কৰিছো গতিকে ভাইহত মন মোৰ অতিকে চঞ্চল চঞ্চল নহব দাদা দুৰ্বলীগ্ৰা সভাৰ মাজত কৰা অপমানৰ প্ৰতিশোধ লবাই লাগিব দুঃখৰ ৰক্তপাত আৰু দুৰ্যোধনৰ উৰুভংগ প্ৰতিজ্ঞা এই বিমল কিন্তু দাদা বেগ বিচলিত নহয় এই প্ৰতিজ্ঞাৰ পৰা দাদা যদুপতি থাকোতে চিন্তা নাই সত্য নাখাৰ বাবে কলে বলে কিম্ব কৌশলে কৌৰৱক ধ্বংস কৰাই আমাৰ প্ৰধান কৰ্তব্য দাদা মোৰো একেই মত দাদা হত কৌৰৱৰ নাম লুপ্ত কৰিম পৃথিৱীৰ পৰা দাদা লুপ্ত কৰি কৌৰৱৰ নাম পৃথিৱীৰ পৰা ধৰ্মৰ বিজয় ধ্বজা উৰুৱাম বসুধা বৈক্ষৱ চঞ্চল নহবা দাদা কৰ্মক্ষেত্ৰত হোৱা অগ্ৰসৰ তেন্তে বোলা ভাইহত নিজ নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ ভাল ভাল দাদা কিন্তু ৰাখিবা মনত ধৰ্মৰ পৰা যেন কদাপিতো বিচলিত নোহোৱা মধুৰ কৃষ্ণৰ নাম এয়া আমাৰ অভেদ্য কবচ বোলা ভাইহত বলক বলক